District Bharatiya Janata Party Amaipu Roland Killing at the high Penang Open BJP Nang Ludut Nang Japam ex MLA Glendum India Kahai ex MLA Samoti Rapom Barakahai Penang Kapek Katim Pengelang Doan Man Pengedo Voting Jirapat Ketensi Kahai Karong Pajari Lokarong Ohomia Goy Asamis pe nathan boy dekhini ba Ohomia ekhar ase ami hokule jane ji mula baribo tar dipatote sin na dupatote sin Bharatiya Janata Partyr Prathir Amar Singh Kisoje jika to 100% শুদ্ধ আজিৰ এই সভাটোৱে প্ৰমাণ কৰিছে আজি তেখেতক জাষ্ট ওয়েলকাম কৰিছো আমি ওয়েলকাম কৰোতে আৰু হোৱাৰ পৰা আৰম্ভ কৰি ডিপুলৈকে আৰু আজি এই খেলপথাৰত হাজাৰ মানুহ ইয়াত আমি সমবেত হৈছো গতিকে এইটোৱে লক্ষণ গতিকে এই দুপাত ভাল আমাৰ কাৰণে আৰু ভগৱানেও অলপ আগতে আহি ডিপু আহি পোৱাৰ আগতে বৰষুণ পৰিছে এইটো কি বুলি ক'ব shower of blessing পুষ্পা বৃষ্টি বুলি কয় অসমীয়া পুষ্পা বৃষ্টি না ভগৱানৰ আশীৰ্বাদ দিছে লাসি বিজেপি কে है हे जी আলাম আমি বিজেপি যে নিজিতিব সমগ্ৰ ভাৰতবৰ্ষত প্ৰশ্নই নুঠে অকল ভাৰতৰ মানুহে নহয় মোদীজিক ইতিয়াৰ পৰা দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে কোনখন কাউন্ট্ৰীত ৰাষ্ট্ৰত চিফ গেষ্ট হিচাপে মাতিব সেই কাউন্ট্ৰীবিলাক এতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা এপইণ্টমেণ্ট লোৱা হৈছে নন পেন্সি নৰেন্দ্ৰ মোদী ফানকে জুন জুলাই একটো থাৰ্ড টাইম Bharat Perdana Menteri mandate pen gunakan adet arongsi ke dalam nanji non pensi program citik naik sih. Nasi akibat kasopan sari hotol udik obor. Aru opposition bilake moi jitu dikisu. Ya Kongres tu ideo nai. Kongresor jitu olok vote roi goise. এই ভোটটো ইটা কংগ্রেস প্রার্থীর জয়রাম ইংলিং আর আমার ইয়াত রিজনাল পার্টির আছে কি আছিল এপিএসএলসি হিমতৰ মাজৰহে এটা কাৰাকাৰী হ'ব আৰু বাকি আমাৰ বিজেপিকে শামিল হৈ আছে আৰু শামিল হ'বই ইয়াত প্ৰতিদ্বন্দ্বিতা নাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ অমৰ সিং কিশোৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নাই কারো লগৰ নাই কংগ্ৰেছটো নাই জয়ৰাম ইংলিং ডাঙৰীয়া তেখেতৰ নামটো শুনি ভাল লাগে জয়ৰাম তে মোদীজি দেখোন যোৱা জানুৱাৰী 22 তাৰিখে অযোধ্যা দেখোন ৰামলালাক তাতে প্ৰাণ প্ৰতিষ্ঠা কৰিলে আমাৰ ৰামময় হৈছে গোটেই ভাৰতবৰ্ষত ৰামময় আৰু মোদীময় হৈছে এতিয়া আমাৰ কাৰ্বি আংলঙত জয়ৰামৰ কাম নাই জয়ৰাম ইংলিং ডাকে কাৰ্বি আংলঙত তুমি চিনি লোকে কিমান বছৰ কাৰ্বি আংলঙত এই টেঙা আম বিক্ৰী কৰি এটা কাৰ্বি আংলং ৰাজ্যে গম পাইছে কংগ্ৰেছ কি বস্তু কংগ্ৰেছ কি দল গতিকে তেওঁলোকৰ ওপৰত আৰু বেছি নোকোৱাই ভাল আমি আমাৰ চৰকাৰ কি কৰিছে এইবোৰৰ ওপৰত আমি বিশ্লেষণ কৰা বা আমাৰ মাজত আলোচনা কৰাটোহে শ্ৰেয় বুলি মই ভাবো আৰু আছে এটা পার্টি সব সোশ্যাল মিডিয়াতে পাইছো ময়ো বলে এই রিজনাল পার্টি বলে নিজে কয় সিসিদলৰ কথা কয় আগতে কোৱা নাছিলে বৰ্তমান আছে কিন্তু মানুহবিলাকে সমালোচনা কৰাৰ কাৰণে এতিয়া সিসিদলৰ লগত বলে অটোনমাস ষ্টেট নো ৰেষ্ট এই স্লোগানৰ যোগ দি দিছে সেই পাৰ্টি এপিএসএলসি আৰু সেইদিনা দুদিনা তিনদিন আগত তেওঁলোকে তিনিখন জিলা মেলাই নামো দিছে মেগা ৰেলী ক'ত হৈছে
তাৰাবাসা এই মেগা ৰেলীত মই বিচি দিছোঁ কিন্তু দুই এজন আমাৰ জৰ্ণালিষ্ট বন্ধুসকলে মোক কৈছে ইমান নাই বুলি তথাপি মই অলপ বঢ়াই দিছোঁ 10,000 ইয়াতে গোট খাইছে মই দি দিছোঁ 5,000ও নাই বোলে জৰ্ণালিষ্ট বন্ধুসকলে কৈছে এই তিনিখন জিলা মিলি পেলাই 10,000 মানুহ হলে আমাৰ এই লোকসভা নিৰ্বাচনৰ ভোটাৰ কিমান আছে 8 লাখ আছে 8 লাখ এই 10,000 মাইনাছ কৰি দিয়ক নি কিমান থাকিব 7,90,000 নহয় জানো এই 10,000ৰ ভিতৰতে জিকিলে ছ'চিয়েল মিডিয়াত কৈ আছে বোলে ছ'চিয়েল মিডিয়াততো আমিহে জিকিলোঁ ছাৰ আচলটো জিকিবলৈ নাই আচলটো জিকিবলৈ নাই তেওঁলোকে প্ৰমাণ পালে তাৰাবাসা 5,000 মানুহে গোট খাইছে বোলে কলম লিখিবলৈ বোলে হাতটো বোলে খুজুলি হৈ আছে আদি থাকালে থব মানে পাৱাৰৰ প্ৰতি ইমান পাৱাৰ হাংগাৰ বুলি কয় নহয় এই কলম ধৰি কেনেবাকৈ MP হৈ যাম নেকি কেনেবাকৈ মই চিফ এক্সিকিউটিভ মেম্বাৰ CM হৈ যাম নেকি কেনেবাকৈ মই MLA হৈ যাম নেকি তাৰে সপোন এই লিডাৰজন আৰু স্যাৰ এটা ভাল লাগিছে প্ৰশংসা কৰিব লাগিব জয়নেতা ডাঙৰে কাৰ্বি আংলঙত কেইজনমান নিবনুৱা যুৱক যিসকলে মাছ বিক্ৰী কৰে মুৰ্গী বিক্ৰী কৰে এতিয়া পাৱাৰ হাংগাৰ কাৰণে এতিয়া তেওঁৰ সিকিউৰিটিও আছে NSG নিচিনা নেশ্যনেল সিকিউৰিটি গাৰ্ড নিচিনা আছে পুৰা চশমা কালা চশমা আমনি পেন ডিস্ট্ৰিক্ট অফ জিতংলক MP ha elbo aning kamata aning ceparong lu tepan ceparong jona lasi ilitung kelang nai bang hello itu ma সরকার পিপিলক একলেম আমার সরকারে কি কৰিছে সরকাৰৰ সকলো দিশ আমি চাব লাগিব খেতিয়কসকলক কোনে মৰম কৰিছে নৰেন্দ্ৰ মোদী কাৰ সরকার বিজেপি সরকার ছাত্ৰ ছাত্ৰীসকলক কোনে মৰম কৰিছে নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ সরকার বিজেপি সরকার মহিলাসকলক কোনে সন্মান দিছে 33% ৰিজাৰ্ভেশ্যন কোনে সন্মান দিছে নৰেন্দ্ৰ মোদী কাৰ সরকার বিজেপি সরকার উল্লেখ আছে যদি এইবোৰ আঁচনি যদি মই এটা কৰি কওঁ তেনেহলে 2-3 ঘণ্টামান লাগিব গতিকে মই ইমানলৈকে নাযাওঁ আপোনালোকে জানেই লাসি নীলামেথান পাতিংদেল টিকেট পোৱা নাই গতিকে এইটো আৰু বিজেপিৰ কাৰণে একদম চুৰমাৰ কৰিব মই এনেকা বিধৰ মানুহ নহয় খাইপাত ফলা মানুহ নহয় হৰেন সিং ভাই মই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক মই ভাল পাইছো আন্তৰিকতাৰে মই আকলি লৈছো টিকেট পোৱা নোপোৱা মোৰ কাৰণে ডাঙৰ কথা নহয় দেশখন আগবাঢ়ি যাব লাগিব ভাৰতবৰ্ষত 2047ত বিশ্বত নম্বৰ 1 হ'ব লাগে এইটো মোৰ উদ্দেশ্য লাসি লামেথান পাতিংদেল কাদো ইফানা চৰল পিনি वेलकाम नितामे आसुरी सुरी मुनि नागसे तंगलना तो आपन जिपि आपनालोक समय दिसे आपनालोकर बहुमूल्य समय আজি জাস্ট वेलकाমৰ কাৰণে তাৰ বাবে মই আপোনালোকক আন্তৰিকতাৰে বহুত কোটি কোটি নমস্কাৰ যাচি মোৰ সমু বক্তব্য সামৰিছো কাৰণ